আমি ৰাজ্যিক মৰ্যাদাৰে আমি আলি আলি গাঁও অনুষ্ঠিত কৰিম। ঠিক তেনেধৰণে সতী সাধিনী নামেৰে আমি অসমৰ বুকুত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিম। গুৰুজনাৰ নামেৰে ইতিমধ্যে আমি বিশ্ববিদ্যালয় বটদবাত আৰম্ভ কৰি ইয়াক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ নামেৰেও বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে আৰু আগন্তুক দিনত চাবুৱাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামেৰে গুৰুজনাৰ নামেৰে ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে আমি দৃঢ়তাৰে আগবাঢ়িছোঁ। এনেধৰণে পৰম শ্ৰদ্ধাৰ আমাৰ অসমৰ শিক্ষা জগতৰ উজ্জ্বল তাৰকা প্ৰবাদ পুৰুষ বিশিষ্ট শিক্ষাবিদ তামুৰাম তায়েদৰ স্মৃতিত আমি সোৱণশিৰি দাঁতিত তেখেতৰ স্মৃতি ক্ষেত্ৰ এখন সুন্দৰভাৱে নিৰ্মাণ কৰি আটক ধুনীয়াকৈ আমি ইয়াক শক্তিশালী ৰূপত সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিছোঁ। এনেধৰণে আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ। বীৰ লাচিত বীৰ চিলাৰায় আদৰ্শৰে এইখন অসমত উঠি অহা প্ৰজন্মক শক্তিশালী কৰাৰ মানসিকতাৰে বিভিন্ন প্ৰকল্প হাতত লৈছোঁ। আৰু আপোনালোকে জানে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পাছত আমি অসমৰ ৬ বছৰীয়া গণ আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ ৮৬০ গৰাকী শ্বহীদৰ পৰিয়াললৈ আমি এককালীন ৫ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছোঁ। ইয়াৰ উপৰিও ৬ বছৰীয়া গণ আন্দোলনত গুলীবিদ্ধ যিসকল নিৰ্যাতিত ব্যক্তি তেখেতসকলৰ বাবেও ২ লাখ টকাকৈ এককালীন আমি আৰ্থিক সাহায্য আগবঢ়াইছোঁ। আৰু ইয়াৰ উপৰিও ৮৬০ গৰাকী বীৰ শ্বহীদক যাতে যুগে যুগে উঠি অহা প্ৰজন্মই স্মৰণ কৰিব পাৰে, তেখেতসকলৰ ত্যাগৰ কাহিনী অধ্যয়ন কৰিব পাৰে, তাৰ বাবে আমি গুৱাহাটীৰ বুকুত ১০০ বিঘা মাটিত আমি শ্বহীদ স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে হাজাহিলা স্থাপন কৰিছোঁ। এনেধৰণে আমি অসমীয়া জাতীয় জীৱনক শক্তিশালী কৰাৰ মানসিকতাৰে প্ৰয়াস কৰিছোঁ। আৰু তাৰ পাছতো যদি কোনোবাই আমাৰ জাতিৰ প্ৰেমৰ ক্ষেত্ৰত যদি সন্দেহ প্ৰকাশ কৰে, ই নিশ্চিতভাৱে যুক্তিসংগত হ'ব নোৱাৰে। ই অমূলক বুলিয়ে সময় ইয়াক প্ৰমাণ কৰিব। আপোনালোকে কি ভাবে ৰাইজ, মই কোৱা কথাটো মিছা নেকি? মিছা নেকি? পৰম শ্ৰদ্ধা ৰাইজ, শ্ৰদ্ধা ভক্তিৰে অসমীয়া আই সন্তান হিচাপে অসমীয়া আইক সেৱা আগবঢ়াই যোৱাৰ বাবে যেনেধৰণে আমি যোৱা দিনবিলাকত নিষ্ঠাৰে কাম কৰি আহিছোঁ, সেইবাবে আমাৰ মনোবল অটুট আছে, আত্মবিশ্বাস দুগুণ বৃদ্ধি হৈছে। যিমানেই আমাৰ বিৰুদ্ধে অপবাদ নিদিয়ক কিয়, এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমীয়া জাতীয় জীৱনক সকলো মুহূৰ্ততে সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰাখিব। ইয়াৰ ভাষা, ইয়াৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য, মৰ্যাদা সকলো সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। অসমৰ বুকুত আজি তাৰিখত প্ৰত্যেকটো জনগোষ্ঠী, মই সকলো জনগোষ্ঠীৰ নাম এতিয়া দীঘলীয়াকৈ ক'ব বিচৰা নাই, আপোনালোকে সকলোৱে জানে। উজনি অসম হওক, নামনি অসম হওক, বৰাকৰ ব্ৰহ্মপুত্ৰ হওক, পাহাৰ হওক, ভৈয়াম হওক, অসমৰ ৩৩খন জিলাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সামাজিক উত্তৰণৰ বাবে আমি মৰ্যাদা সহকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছোঁ। কিছুমান আঁচনিৰ কথা ইতিমধ্যে বিত্তমন্ত্ৰী ডাঙৰীয়াই ব্যক্ত কৰিছে। ইতিমধ্যে অসমৰ বুকুত ৬০ বছৰৰ ঊৰ্ধত যাতে কোনো বৃদ্ধ আৰু বৃদ্ধাই পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে শ্বহীদ কুশল কোঁৱৰ নামেৰে সাৰ্বজনীন আমি পেঞ্চন ব্যৱস্থা, পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছোঁ। লক্ষ লক্ষ ২০ লাখেই হওক বা ৩০ লাখেই হওক, অসমৰ বুকুত সকলো শ্ৰেণীৰ সকলো ৬০ বছৰ ঊৰ্ধৰ বৃদ্ধ বৃদ্ধাই এই পেঞ্চনৰ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও অৰুন্ধতী আঁচনিৰ যোগেদি দুখীয়া পৰিয়ালৰ কন্যাই যাতে আগন্তুক দিনত ফোন কিনিব পাৰে বিয়াৰ সময়ত, তাৰ বাবে আমি প্ৰত্যেকগৰাকী কন্যাক ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এককালীন ৩০,০০০ টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অসমৰ খেতিয়ক যাতে কোনো কাৰণত পিছ পৰি থাকিব নালাগে, তাৰ বাবে ভাৰতবৰ্ষৰ বুকুত যিমান সংখ্যক খেতিয়ক আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰাইম মিনিষ্টাৰ কিষাণ আঁচনিৰ যোগেদি ৩টা ইনষ্টলমেণ্টত পোনপটীয়াভাৱে খেতিয়কৰ একাউণ্টত ২,০০০কৈ ৩টা ইনষ্টলমেণ্টত ৬,০০০ টকা ইতিমধ্যে আৰ্থিক সহযোগ আগবঢ়াইছে। সমান্তৰালভাৱে অসম চৰকাৰৰ হাত সাৱটি বহি থকা নাই। অসম চৰকাৰৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনিৰ নামত আমি যোৱা বছৰত ৫ লাখ খেতিয়কক সা সঁজুলি কিনিবৰ বাবে এককালীন তেখেতসকলৰ একাউণ্টত ৫,০০০ টকাকৈ আমি আৰ্থিক সহযোগিতা আগবঢ়ালোঁ। আৰু এই বছৰ
আমি 6 লাখ খেতিয়কক এককালীন 5,000 টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম। এনেধৰণে অসমৰ বুকুত থকা মহিলাসকল যাতে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে যোৱা বছৰ আমি 1,26,000 আত্মসহায়ক গোটক এককালীন 25,000 টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়ালো। এই বছৰো আৰু 1 লাখ আত্মসহায়ক গোটক আমি এককালীন 50,000 টকা আমি আৰ্থিক সাহায্য আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ মহিলাসকলৰ এটি শুভ বতৰা আছে। মই কিছুদিনৰ আগতে এই ক্ষেত্ৰত আমাৰ আত্মসহায়ক গোটৰ যোগেদি মহিলাসকল উপাৰ্জনৰ ক্ষেত্ৰত কিমান স্বাৱলম্বী হৈছে এই বিষয়ে যেতিয়া চৰকাৰীভাৱে পৰ্যালোচনা কৰিছিলোঁ, পৰ্যালোচনাত এটা কথা পোহৰলৈ আহিছে। মহিলাসকল আপোনালোকে আনন্দিত হ'ব। এই পৰ্যালোচনাত এই কথা পোহৰলৈ আহিছে যে লাইভ ষ্টক অৰ্থাৎ হাঁহ কুকুৰা বিভিন্ন ধৰণে গাহৰি ছাগলী ইত্যাদি দি পোহাৰ নামত আমাৰ 58,000 মহিলা আত্মসহায়ক গোটে এই বছৰ 915 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হ'ল। এইখন অসমত এতিয়া মহিলাসকলে মাহেকত 2,000 পৰা 2,500 টকা নিজেই ইনকাম কৰিব পৰা যোগ্যতা অৰ্জন কৰিলে। এনেধৰণে মহিলা সবলীকৰণ কৰাৰ দিশত চৰকাৰখনে দৃঢ়তাৰে আগবাঢ়িছে। আৰু আমাৰ এইখন চৰকাৰৰ কাৰ্যকালত অসমৰ প্ৰতিটো অঞ্চল সম্পূৰ্ণৰূপে যাতে মৰ্যাদা সহকাৰে সুৰক্ষিত হৈ থাকে তাৰ প্ৰতি আমি সূক্ষ্মভাৱে গোটেই বিষয়বিলাক পৰ্যালোচনা কৰিছোঁ। আজি বহু চৰকাৰ আহিলৈ গ'ল। কংগ্ৰেছে 55 বছৰ কাল অসম ৰাজত্ব চলালে, কিন্তু 55 বছৰটো এই 72 বছৰীয়া স্বাধীনতাৰ ইতিহাসত অসমৰ হাজাৰ হাজাৰ আজি খেতিয়কৰ মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়টো তেখেতসকলে কোনোদিনে আন্তৰিকতাৰে গ্ৰহণ নকৰিলে। 1 লাখ খিলঞ্জীয়া ভূমিপুত্ৰই আৰম্ভ কৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পট্টা কংগ্ৰেছে দিব নোৱাৰিলে, বাওঁপন্থী দলে দিব নোৱাৰিলে। কিন্তু এইখন চৰকাৰে 3.5 বছৰৰ ভিতৰত 1,30,000 ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা হাতত তুলি দিলে। ইয়াৰ উপৰিও এইখন চৰকাৰে ইতিমধ্যে যোৱা দিনত 50,000 খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিছে। আৰু এই বছৰ আমি 1 লাখ মাৰ্চৰ ভিতৰত মাটিৰ পট্টা খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত তুলি দিম। এনেধৰণে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটিৰ যদি কৰ্তৃত্ব আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ পাবলৈ সক্ষম হয় তেতিয়াহে আমি দিয়া শ্লোগানটো প্ৰকৃতাৰ্থতে যুগে যুগে প্ৰাসংগিক হৈ থাকিব। শ্লোগানটো কি আছিল? আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। অৰ্থাৎ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটিৰ মালিক কেৱল খিলঞ্জীয়া ভূমিপুত্ৰই হ'ব। কোনো বিদেশী অবৈধ বিদেশে এই মাটিৰ ওপৰত দপদপনি চলাব নোৱাৰিব। এই শক্তি এইখন চৰকাৰ আছে আৰু এই শক্তি এইখন চৰকাৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। গতিকে সেইবাবে কংগ্ৰেছ বাওঁপন্থীয়ে যিমানে অপপ্ৰচাৰ নচলাওক কিয় আৰু বিশেষকৈ জাতীয় সংগঠনক মই আহ্বান জনাব বিচাৰোঁ, আপোনালোকে যুক্তি আধাৰত পৰিচালিত হওক। আৱেগিকভাৱে এখন সমাজক কিমান দিন আৰু জুই জ্বলাম? আৱেগৰ জুই কাগজৰ জুইৰ সৈতে তুলনা কৰিব পাৰি, কিন্তু যুক্তিৰ দ্বাৰা যদি আপোনালোকে সমাজ সংগঠিত কৰে সেই সমাজেই বিশ্বৰ আটাইতকৈ শক্তিশালী সমাজৰ দৰে নিজক প্ৰতিপন্ন কৰিব পাৰে। গতিকে সেইবাবে আগন্তুক দিনত মই বিশ্বাস ৰাখিছোঁ পৰম শ্ৰদ্ধাৰ জাতীয় সংগঠনৰ মুৰব্বীসকল, আপোনালোকৰ দায়িত্ব আছে জাতিটোৰ প্ৰতি। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ জনজাতি, অনুসূচিত জাতি, অজনজাতি সকলোৱে ভাষা সংস্কৃতি